চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ এখন অসমীয়া সমাজ ঢাকাৰ পৰা প্ৰায় 350 কিলোমিটাৰ নিলগৰ ৰাঙামাটিত অৱস্থিত এয়া অসম বস্তি দেশ স্বাধীন হোৱাৰ পূৰ্বে কৰ্ম সংস্থাপনৰ বাবে গৈ বাংলাদেশৰ ওতত থিতাপি লোৱা লোকসকলৰ নাতি পৰিণাতিসকল এতিয়া অসম বস্তিৰ বাসিন্দা ওই মান্দিরা মাদের বস্তি আর ত্রিপুরাদের গর্জনতলিতে থাকার জন্য ব্রিটিশ সরকারি কোন সময় যাতে কুকি বিদ্রোহ যাতে আর না আসে সেই জন্য তাদেরকে আবার ওখানে ব্রিটিশ গভর্নমেন্টের রাজকর্মচারী উপাধি দিয়ে তাদেরকে রাখা হয়েছিল বাংলাদেশৰ এই অসম বস্তিৰ বিষয়ে পোন প্ৰথমবাৰৰ বাবে পোহৰলৈ আনিছিল প্ৰতিদিন টাইমে আচলতে ৰঙামাটিৰ আজিৰ প্ৰজন্মৰ কোনোৱেই দেখা নাই অসম তেওঁলোকৰ কোনোবা বড়োমূলীয় কোনোবা ৰাভামূলীয় কিন্তু প্ৰত্যেকেই নামৰ পিছত উপাধি ৰূপে ব্যৱহাৰ কৰে অসম তোমার নাম মুমু আসাম তোমার নাম আসাম তোমার দীপ আসাম তোমার উপমা আসাম কিন্তু অসমীয়া ভাষা আৰু অসমীয়া সংস্কৃতি সম্পৰ্কত জ্ঞান আহৰণৰ সীমাহীন হাবিয়াস এইসকল বাংলাদেশী অসমীয়াৰ তো আমাদেরও একটা ভাষা আছে কিন্তু আমরা তো সেটা বলতে পারছি না এখন তো আমাদের সেজন্য আমি এই ভাষাটা জানতে চাই বুঝতেছি না আসাম ভাষা কি বা আসামের সংস্কৃতি আমরা জানতেছি না অতএব আমরা আসাম ভাষা এবং আসামের সংস্কৃতি উপলক্ষে আমরা কিছু জানতে চাই আৰু যি সময়ত বাংলাদেশী হিন্দুক দেশলৈ ঘূৰাই অনাৰ বাবে তৎপৰ বিজেপি চৰকাৰ সেই সময়তে এইসকল বাংলাদেশী অসমীয়াৰ অসম চৰকাৰলৈ আহ্বান ৰাঙামাটিত এখন অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰি দিয়াৰ লগতে ঢাকা চহৰত অসমৰ এক সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰি দিয়াৰ বাবে যাতে তেওঁলোকে পুনৰ আৰম্ভ কৰিব পাৰে অসমীয়া ভাষা অসমীয়া সংস্কৃতিৰ চৰ্চা অধ্যয়ন এমন সুন্দরভাবে গান করে এমন সুন্দরভাবে নাচে সাংস্কৃতিক গুলো এত সুন্দর কিন্তু আমরা তো এখানে দেখি নাই আমাদের মানে গুরুজনরা যারা আছেন ওনারা কখনো আমাদেরকে দেখাননি বাংলাদেশৰ এজন প্ৰসিদ্ধ সংগীত শিল্পী মেঘ হক তেওঁৰ পিতৃপুৰুষ অসমৰ যোৰহাট চহৰৰ অসমীয়া সুন্দৰকৈ ক'ব পাৰে এইজন প্ৰসিদ্ধ বাংলাদেশী শিল্পীয়ে গোটেই অসমীয়া ৰাইজ চৰকাৰ গোটেইখিনিক মই অনুৰোধ কৰিছো যে আপোনালোকে আমাৰ এই দাবীটো ইমপ্লিমেণ্ট কৰে অলপতে বাংলাদেশলৈ গৈ এইসকল বাংলাদেশী অসমীয়াৰ সান্নিধ্য লাভ কৰিছিল ৰাজ্যৰ বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে অসমীয়া ভাষী মানুহখিনি এতিয়াও দাবী যে তেওঁলোকে আচলতে থাকাত এটা চেণ্টাৰ কালচাৰেল চেণ্টাৰ অসমীয়া ভাষা সংস্কৃতি য'ত বিকাশ আৰু প্ৰচাৰ আৰু সম্প্ৰচাৰৰ সুবিধা হয় তেনেকুৱা দাবী ইতিমধ্যে বহুখিনি অসমীয়া বোলৰ মানুহে এতিয়াও যি অসমীয়া বুলি পৰিচয় দি অহংকাৰ বোধ কৰে তেখেতসকলে দাবী কৰিছে পিছে শিপাৰ পৰা কায়িকভাৱে বিচ্ছিন্ন হৈও মানসিকভাৱে বিচ্ছিন্ন নোহোৱা বা হ'ব নোখোজা এইসকল বাংলাদেশী অসমীয়াৰ আহ্বানে সঁহাৰি পাবনে অসম চৰকাৰৰ ঢাকাৰ পৰা মাছুম বিল্লাহ প্ৰতিদিন টাইম